এটা ৰাতি টোপনি ক্ষতি কৰি নিজৰ সকলো আশা আকাংক্ষা ত্যাগ কৰি অতি মৰম চেনেহেৰে সন্তানৰ পৰা ডাঙৰ মানুহলৈ গঢ় দি সেই মা দেউতাজনে শ্ৰদ্ধা আৰু সময় বিচাৰিবলগীয়া কিয় হয় বাৰু? হায় ৰে জীৱন, গোটেই জীৱনটো ঘৰটো বনোৱাৰ সপোন লৈ ঋণ লৈ অৱসৰৰ আগমুহূৰ্ত ধুনীয়াকৈ সজাই পৰাই লোৱা ঘৰটোত থাকিবলৈ নিজৰ সতি সন্ততি ক'ত বাৰু? হায় ৰে জীৱন, প্ৰেমত হাবুডুবু খাই ভূমণ্ডলত সৰক্ষণ দেখি গোটেই জীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দি আকাশৰ পৰা তৰা আনি উপহাৰ দিব খোজা কেইজনৰ মাজত কিয় ইমান হিংসা, কিয় ইমান জিঘাংসা? ক'ৰ পৰা আহে বাৰু? নিষ্পাপ শিশুটি জংগলত কুকুৰটোৰ মুখত কিয় বাৰু? হায় ৰে জীৱন, মানৱ শ্ৰেষ্ঠ কেনেকৈ এই শ্ৰেষ্ঠ মানৱে ডাষ্টবিনটোত পেলাই দিয়া জাবৰৰ মাজত খাদ্যৰ সন্ধান কৰিব লগা হয় কিয় বাৰু? হায় ৰে জীৱন, খেতিডৰাক লৈ বছৰটোৰ সপোন দেখা ছোৱালীজনীৰ বিয়াৰ আয়োজন কৰিব খোজা খেতিয়কজনক খেতিডৰাত প্ৰতি বছৰে বানপানী কিয় বাৰু? সদায় চকু পানী কিয় বাৰু? হায় ৰে জীৱন, দিন ৰাতি এক কৰি পঢ়া শুনা বহুত কৰি এটা চাকৰি বিচাৰি বৃদ্ধ মা দেউতাৰ সহায় হ'ব নোৱাৰি কিয় বাৰু? সদায় অসহায় বুকুকেইখন ইমান গধুৰ কিয় বাৰু? কপালত নাই ভাগ্যই বহুত বেয়া বুলি ভাবিবলগীয়া হয় কিয় বাৰু? হায় ৰে জীৱন, নলগা ঘৰ মাটি অজস্ৰ ধন সম্পত্তিৰ পাহাৰ গঢ়ি ডাঙৰ কেইবাখনো গাড়ী কিনি গৌৰৱ কৰিলেহে শ্ৰেষ্ঠ মানৱ হয় নেকি বাৰু? হায় ৰে জীৱন, জানো জীৱনৰ সমীকৰণ। হায় ৰে জীৱন, জানো জীৱনৰ সমীকৰণ।